নমস্কাৰ বন্ধুসকল, নমস্কাৰ। মই তাইদৌৰী। আজি মই এটা বিহুৰ সন্দৰ্ভত কিছু মোৰ নিজাৰ মত আগবঢ়াবলৈ ক'বলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু কিবা যদি ভুল-ভ্ৰান্তি হয় মই এজন ক্ষমা প্ৰাৰ্থী। 2 আহোমহীয়া বহাগ বিহু উদযাপনৰ মই সদায় বিৰোধিতা কৰি আহিছোঁ। তেনে মঞ্চ বিহু উদযাপনৰ দিনৰ বেলা অনুষ্ঠানসমূহৰ বাদে সন্ধিয়া আৰু নিশাৰবোৰৰ উচ্ছৃংখলতাবোৰ কৃষ্টি আৰু সংস্কৃতিৰ চৰ্চা বিকাশৰ নামগোন্ধই পোৱা নাযায়। 7 দিনীয়া বহাগ বিহুৰ অসমীয়াৰ বাপতি সাহোন আমাৰ সম্পদ বুলি ক'লেও ভুল নহ'ব চাগে। হুঁচৰি আৰু সমূহীয়া বিহুগীত, বিহু নৃত্য, মূল ঢোল, পেঁপা, গগনা, তাল, টকা, বাঁহী আদিহে। কিন্তু এই যে আমাৰ যে এতিয়া যে মঞ্চত গৈ পিনি এটা ডান্স কিবা কিবি গিটাৰ চিটাৰ লৈ পিনি যে বিহু গায়, সেইটো কিমান আমাৰ কাৰণে ভাল হ'ব বা কিমান প্ৰাসংগিক। মঞ্চত আধুনিক বাদ্যযন্ত্ৰ আৰু পোচাকেৰে শিল্পীৰ একক আৰু দ্বৈত গীতৰ শৰাইৰ দ্বাৰা মাছ নিশা নতুবা পুৱতি নিশালৈকে গানৰ বিহু অনুষ্ঠানৰ উদযাপনৰ কৰাটো মঞ্চ বিহুৰ বিতৰ্কিত নৱসংস্কৰণ। ই মঞ্চ বিহুৰ অনুষ্ঠানসমূহ অংশ হোৱাটো কিমান প্ৰাসংগিকতা বা কিমান ইয়াৰ প্ৰয়োজনীয়তা আছে এবাৰ আপোনালোকে হয়তো ভাবি চাব। আমাৰ প্ৰজন্মবিলাকে ইয়াৰ পৰা আমাৰ কি শিকিব আৰু আমাৰ প্ৰজন্মৰ আগৰ ব্যক্তিসকলে বাৰুকৈয়ে বাৰু জানে। বিহু আৰু সাংস্কৃতিক অনুষ্ঠানৰ মাজত এটা বৃহৎ পাৰ্থক্য আছে আৰু সন্মানীয় আধুনিক জনপ্ৰিয় গায়কসকলৰ গীত আৰু উপভোগ কৰিবলৈ হ'লে আৰু তেখেতসকলৰ লগতে আন শিল্পীসকলৰ কলাকৌশলী সকল উদযাপনৰ পথ মুকলি কৰিবলৈ হ'লে দৰ্শকৰ প্ৰৱেশ মূল্য ইত্যাদিবোৰ লাগে, যেনে 500 টকা 1000 টকা ইত্যাদিও লাগে, যিজানকৈ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিব পাৰি। কিন্তু বছৰৰ 12 মাহৰ যিকোনো সন্ধিয়া অনুষ্ঠিত কৰিব পাৰি তেনে অনুষ্ঠান 7 দিনীয়া বহাগ বিহুক বিশুদ্ধ কৰি ৰখাৰ পক্ষপাতী মই তাইদৌৰী নহয়। আৰু বহাগৰ 7 বিহুৰ প্ৰথম 2টা বা 3টা দিনক পৰম্পৰাগত বিহু হিচাপে আমি পালন কৰি আহিছোঁ। ঘৰে ঘৰে হুঁচৰি কৰি আনন্দৰে সকলোৰে লগত ফূৰ্তি ফাৰ্তা কৰি আমাৰ সম্বন্ধ যিবোৰ তাত আমি বৰ্তাই ৰাখি আহিছোঁ। আৰু সামূহিকভাৱে 2-3টা মঞ্চ বিহু অনুষ্ঠিত কৰিব পাৰি সমগ্ৰ ৰাজ্যতে। কিন্তু নিজ নিজ অঞ্চল, গাঁও, চহৰত 7 দিনেই যথেষ্ট। বিহুৰ কোনো উৎসৱে 7 দিনৰ সমান দীঘলীয়া নহয় চাগে। তাৰ বাবেও মই এটা অনুৰোধ কৰিছোঁ।